যাব লাগে স্যার দয়া ফোন যে কৰিছিলে পাইছোহি নেকি বলো কি বহুত বেয়াকে মাৰিলে নহয় গুলিয়াই দিলে মূৰৰ পৰাও চাৰ্জ কৰা এতিয়া আপোনালোকে কওকচোন চিনি পায়নে মানুহজনক চিনি নাপায় কোনটো বস্তি হয় নেকি আৰু কোনে দেখিছিলে প্ৰথম এইটো থৈ দিয়া এইপিনে আহাচোন ভাইটি কি কেনেকৈ দেখিলা বহুত বেয়াকৈ মাৰিলে আৰু কিবা পাবা নেকি চোৱা ওচৰত কিবা এইবিলাক চবুত কিবা পাবা ভালদৰে চোৱা এইটো কি বিড়ি দেখাত নালাগে যে তুমি কেনেকৈ গম পালা তুমি বিড়ি খোৱা নেকি দেখাত যে নালাগে বুলি ক'লা গম পোৱা যায় ন ছাৰ গম পোৱা নাযায় এইটো চালুংকে তাত পঠিয়াই দিয়া ওপৰত আনা আৰু আপোনালোকে এইটো যেতিয়ালৈকে কেছটো ছল্ভ নহয় তেতিয়ালৈকে এইখিনি জেগা এৰি নাযাব আৰু ফোনৰ নম্বৰবিলাক দি দিব ছাৰ ডক্টৰৰ ৰিপৰ্ট মতে ছাৰ এই আঙুঠিটো যাৰ হত্যা কৰা হৈছে তেওঁ নহয় যোনে তেওঁক হত্যা কৰিছিল তেওঁ হয় আঙুঠিটো মই গম পাইছিলোঁ প্ৰথমতেই কাৰণ তাৰ হাতত নাছিলে আঁতৰত পৰি আছিলে হয় ছাৰ আৰু এতিয়া কলা আজোৰা কৰাত সম্ভৱ হয় তাৰপিছত সোধা পোছা কৰোঁতে গম পাইছোঁ তেওঁ এজন ৰিপৰ্টাৰ হয় নেকি হয় ছাৰ হয় তেন্তে মোৰ সন্দেহটো একেবাৰে সঁচাই মই এতিয়া ডক্টৰৰ লগত কথা পাতিছিলোঁ ডক্টৰে কৈছে যে বডিটোৰ গাত মানে অলপমান বম বনোৱা পাইছে অংশ পাইছে বম বনোৱা বস্তুৰ অংশ পাইছে এতিয়া সেইটো কাৰণে মই এইকণ জেগালৈ মাতি আনিলোঁ গম পাইছা এতিয়া আমি যাব লাগিব মই হেৰিটো পাইছোঁ মই ঠিক আছে আৰু তোমাকো কৈছোঁ ধনঞ্জয় আমি এতিয়া যোনখিনি জেগালৈ অহা কথা আছিলে ক্ৰিমিনেলকেইটা য'ৰ সন্ধান পাইছোঁ তাতে আছে বম বনোৱা অলপমান ব্যক্তি আছে বুলি গম পাইছোঁ আৰু সেইকেইজনেই চাগে সেই ৰিপৰ্টাৰজনক হত্যা কৰিব পাৰে কিবা চাগে চোৰাক পাইছিলে ইয়াৰ সেইটো কাৰণে আহিছোঁ ধনঞ্জয় সন্দেহ সঁচাই দৰ্জা ভাঙি দিয়া গান লগাই পুৰা ব্যস্ত কোনটো নহ'লে গুলিয়াই দিম নামিয়া ভালে নামিয়া তহঁতেই কি কৰিবি এইবিলাক দেৱালীৰ কাৰণে বোম বনাই আছিলোঁ বাপেৰৰ ঘৰত ভাল হা দেৱালী বোম বনাও বহি দে ঐ খাব দেৱালীত বনাবি ক'ত ছাৰ ইয়াতে দেৱালীত বোম বেচিবলৈ দেৱালীত এইবিলাক বোম বনাই ঐ টেবলেট তই কবি নে সঁচা কথা কম চব কম ছাৰ তই কবি তইতো নক চাগে কি হাতে খাবি খাবৰ কবি নে নক ছাৰ কৈছোঁৱে দেখোন কি দেৱালীত বোম বনাবলৈ হেৰি কৰিছোঁ বুলি ছাৰ ইহঁতক সুধি থাকিলা নাই ইহঁতে সঁচা কথা নকয় ছাৰ নক ছাৰ এইটো শ্বুট কৰি দিয়ক চাব নামে চব কম ক সঁচা কথা ক ৰিপৰ্টাৰক কিয় মাৰিছিলি কোনে মাৰিছে কবি নে ভালে নক কবি ছাৰ এওঁকে মাৰি পেলালে আপুনি কি ক'ব এতিয়া তাক কি ৰখাই থ'ব লাগে দুখী মাৰি দিবতো নালাগিছিল মই ক'ম নহয় অফিচত কি ক'ব লাগে মই ক'ম কাৰণ সি গুলিয়াগুলিত মৰিল বুলি মই কৈ দিলেই হ'ল হয় ছাৰ আৰু তোক মাৰোঁ নেকি নে তোক মাৰোঁ কবি মাৰিছিলি নে নাই মাৰিছিলি
কিয় মাৰিছিলি ক ক কোনটোৱে কবি ক ক হয় বম বনাইছিলোঁ ছাৰ তুমি ভিডিঅ' কৰিছিলে ছাৰ ভিডিঅ' কৰি আছিলোঁ তাত ভাল হৈছেনে চালোঁ ধুনীয়া হৈছে ধন্যবাদ দিছোঁ ধন্যবাদ দিছোঁ তোৰ পৰা চিলিটি বেয়া ধুনীয়া মোবাইল বেছি চাচোন কামাৰ বছ বছ কলে আহিছিলি কলে আহিছিলি ক নাই দাদা বুলিয়াই দিওঁ কলে আহিছিলি ক ইয়াক মাৰি দে গুলিয়াই দিম গুলিয়াই দিম একদম গুলিয়াই দিম হ'ব মৰিল নেকি ৰ কিয় ভিডিঅ' কৰিছিলি এই মাৰি গুলিয়াই দে ইয়াৰ পকেটত কিবা পাওঁ নেকি চাহ মোবাইলে পাইছো অঁ লৈ ল মোবাইল লৈ ল ইয়াক মাৰিয়ে পেলাও গুলিয়াই দিওঁ আছিলে ছাৰ বহুত দুখ হৈ গ'ল ছাৰ মাৰিবি নাবাৰো ছাৰ ছাৰ ক্ষমা কৰি দিয়ক ছাৰ ক্ষমা কৰি দিয়ক ছাৰ ক্ষমাটোতো কোনেও দিব নোৱাৰে তহঁতক আৰু তই ক্ষমা কৰি দিয়ক ছাৰ এৰি দিয়াটোতো ভুলতো এৰি নিদিওঁ আৰু তহঁতৰ ফাঁচি হ'ব ব'ল উঠ 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 ব'ল মোবাইলটো আগতে উলিয়াই দিলি কেলা কাটি দিছা নি মোবাইলটো পকেটৰ পৰা উলিয়াই ৰখাব লাগিছিল অংকুৱে কবি পকেটত কিবা পাওঁ নেকি চা আকৌ মোবাইলটো লৈ ল'বি মোবাইল থ কৈছা নেকি তহঁতে ভাঙি দিয়া দৰ্জা গিল ভাঙি দিয়া বেছি হ'ল আমি শুটিং কৰিবলৈ আহি পেলাই কামকে নাচি আছো এই গানা নগা গলে আগলে গানা 7x আগলে ইছলা ছিল বলে এ নাচ চলে না শুটিং কৰিবলৈ আহি আমি নাচি আছো চাও এসিপি নাচা নিহতজন আৰু দয়া ক'ত গ'ল দয়া কেমেৰামেনৰ অৱস্থা আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগে আৰু নতুন নতুন আহি আছে কমেন্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব সব কৰিব যিজন আছে সব কৰি দিব থ্যাংক ইউ পাৰিলে মোবাইল ভাঙি ঘুচিয়াই সাবস্ক্ৰাইব কৰিব আৰু যাতে নতুন ভিডিঅ' বনাব পাওঁ তাৰ প্ৰতি উৎসাহো জনালে ভাল পাম আৰু কি ভুল হৈছে নতুন যাতে ক্ষমা কৰে